গৰু নিবি আহিছা নেকি? গৰুকেইটা লৈ যাওঁ ৰ। এই মোৰ দমৰাটো হৰাইছে তেতিয়াৰ পৰা বিচৰি পোৱা নাই। গৰুটো কেনে ৰঙৰ? এই গু কালাৰ আন ৰ, এই অলপমান কইলা মূল্যান। হেলৰ গু আন নেকি? খেলৰ গু নহ'লে তোৰ গু আনে ঘণ্টাৰ আমা। তই আগে জুকি উঠ চব কথাতে। এই যৌ যৌ হিংলা বাদ দি গৰুটো বিচৰোৱা। যৌ তই কি কৈছে এটা নেদু এতে? এই হাগবে আছিৰা আমি দুই দেখা পোৱা নাই নেকি কি কৰি আছে এতে? এই মেলো দমৰাটো হৰাইছি ৰ, দুয়ো যাই চাই আহক। মই অলপ আগতে দেখা নাপাইছিলো তোৰ গৰুটো। ক'ত দেখছিলি অলপ মান আগতে দামৰি তাৰ পিছে পিছে যাই থকা দেখা পাইছো মই। চেনি খাবা গেছি আন পাওঁ। চে আমাৰ দমৰা হেনে নহয়, দামৰি দেখলি মুখ ভেকতে দে আগে। যৌচোন চাই আহ যৌ। যৌ ঐ তনো গৰু কিন্তু বান্ধি থৈ দিবি, কোনোবা দিনাখন আৰু বেয়া কাম কৰি ফেলব। বেটা যৌবন কাল বসছি। এই ঘূৰি মাতি মই পাছা তোৰ মুখখনত অতকে কথা কৈ নাথিবি। ও কি চলি তন্দে কি করছিয়া? এই কতে কি কবা মানুহটো শুনছিলো, এতিয়া দমৰাও দেখোন চেনি খোৱা করছে। কি কবা খুঁজছে তোমার তন্দে? আমার মেলুসের দমরাতো বলে কোনবা দামরির লগত চেনি খাই আছে কথারত, তাকে চাই রবা। এ হরি কি দিনকাল বসছে আজির দিনও দমরাও দামরির লগত চেনি খাওয়া করছি। কতে যুগে বেলেগ না। এই যৌ যৌ ইংলা ফালতু কথা পাতি থাকবে নাকি, গরুটো বিচরো আগে যৌ। এই কতে আমি আহ দাতে। যা যা। ওই কি আয় করছে আইসন দেটিনিও? এই মোৰ দমৰাটো হৰাইছিল তাকে চাই আহ। দমরা রুচি তই কি হল কি আংকা আসল কথা কৈছে? ও কালি বাসা আমার ঘর আহর পা দুটো গরু চুর করলে গেছি, তই গমে বনা নাকি? তই কৈছা নেকি? এই মই মল্লু যাতে মোৰটো নীলা কান পা কোনবা জৰাই। ও শেষ যাতে গরু আর কত বিচরি যা তো কোনবা নীলা খান পা যা পুলিশ থানাকে যা যৌ। এই র, ডাঙার গরু নিয়ে বেলেগ কথা, দমরার সানাও নিব না। ও র দমরাস সানা নাকি? ভাই বেশি ডাঙৰ নহয়, দমৰা নাই। ও ইতে আইধানতে ঢাকলা তোর ঘর যেটা দমরা বান্ধ দেখা পাইছিলো না, সেইটো তন্দরে হল। কি ঢাকলা নিছি মোৰ গৰু, তাৰ মই আজি পেট ফুটে দিম ঘণ্টা আমাৰ। এই চলিয়াত ফলনি আজি ঢাকলাক মাৰি পেলাই শেষ কৰি দিম যৌ। যৌ যৌ এ আজি ঢাকলা কেন্দে মাল্লাক কেলা। এই ঢাকলা বইনে লাঠি খাও ওলাই ঘৰৰ পৰাই আলি নে ওলাই। এই কি এসে মায়ের মেখলার বুকত কি আতা বাড়ি আছে হাতে? ওই বুঢ়াটা বোলে মোৰ দমৰাটো বান্ধি থৈ দিছে। মই বান্ধি দিছো তোর দমরা কি করবি? কে বান্ধি থৈ দিছে? চৰ খাই পোৱা নাই ন? কাক চড়াই তই তোর মই বাইপেল লেংটিত ধৰি হাত পাক ঘূৰি দিয়া মানুহে তই মোক চৰাব আহিছে হা? গৰু উলিয়াই দিব লাগব। গৰু নেদাও, গৰু দিব লাগে তই মোক 1000 টকা দিব লাগব। 1000 টকা? তই মুটি চিৰা খাই ঘুমাই থাকা। এই তোৰ গৰু আহি পেলাই কি করছিস তই তো গম পোৱা নাই? কি করছি? কোনোবা এটা দামৰিৰ লগত আছিলে, আহি পেলাই গোটাই খেতি নগত থৈ গৈছি ইয়াতে। কি গোটাই খেতি নগত থৈ গৈছি? সেই 2 বিঘা মাটিৰ খেতি? তই মোক 1000 টকা নহয়, তোক মই 2000 টকা খুজিব লাগিছিল, কিন্তু নুখুজিলো দে সৰু চলি বুলি পেলাই। উলিয়াই দিবি মোক পইচা নহয়, তোক মই গৰু নেদাও। দা সপ্তাহ হ'ব দা, 500 টকা এটা দিম দে মোক গৰুটো দিয়া। 500? তোকো বান্ধি দিম ইয়াতে, পইচা লৈ আহিবি আৰু গৰু লৈ যাবি। এই বাইকেৰিক কৈ পেলাই 1000 টকা লৈ আহে নহয়, তোৰ কথা গৰু দিবা নহয় ই ঠেকলাই। দা হ'ব দা, মই আহি আছো দা অলপ পিছত। এই চলি যৌ যৌ। কইনৰ সতে বাটক লাগি ওলাই আছো। এই যাই আছো ভাত খাই আছো মই। দা মই ৰখি আছো ইয়াতে। বাপা তহঁতৰ ধৰিও শান্তি নাই যাই আছো কি হ'ল কৌ? মোক দুইটাই মাৰি মেলি 800 টকা দিছে আৰু ভাতি পেলাই বোলে 200 টকা দিব মোক গৰুটো দিবা দিছে। এই যা তাতে থৈ আছো, যা লৈ যাগে। 5টা গৰু তোক আজি দি আছো লগত, তোৰ কাৰণে পুৱাৰ পাই ইমান কষ্ট কৰি লাষ্টত দুইটাৰ মাৰিতে খাব না। হা লৈছোন আজি। মাই গৰু ভালকৈ বান্ধি থৈ দিবি, মই যাওঁ। কি আসলি দেখোন আৰু যাবাৰ হলে নে তোৰ? যাওঁ মই। এই যা য'ত মৰা মৰকে যা। আৰু দুইটাক 200 টকাটো দিবা কবি ঠেকলাক। যা আজিও গোটেই এখন মস্ত কান্দ গেল দে। তাকেইতো তাকে আৰু গৰু চেনি খাই পেলাই যায় কাৰোবাৰ ঘৰত পৰে নিয়া। আজি কিন্তু ঠেকলাই মেলক ভাই বঢ়িয়া বদলা হয়। তেতিয়া 500 টকাৰ কথা কৈছিল, মই কৈ পেলাই কিবা কয় 1000 টকাত মানালো। কি কৈছে আহিছিলি ইয়াত? এনাই বহি পেলাই কিবা কাৰণে কথা পাতি আছো। বহাতে ঘৰত কি কলাক? নকবি দে ভাই, মই যেতিয়া যাই পেলাই ঘৰত দেউতাক ক'লো যে গৰুটো হৰাইছি, দেউতাক অলপ কোটাই মই বোলো এই আমাৰ গৰুৰ লগত যাই আছিল, যাই পেলাই ঠেকলাথেৰ ঘৰত সোমাইছি, ঠেকলাই বান্ধি থৈ দিছে। তেতিয়া গোটেই মোক দুইটাই ভাল বজাইছে, কৈছে যে তই গৰুটো চাব নোৱাৰা না পথাৰতে থাকে। কি যি হ'ব? তাৰপাছত কি ক'লা? পইচা দিলাক না? দিছি 800 টকা দিছি আৰু ভাতি পেলাই 200 টকা দিবা খুজিছে। গৰু আনলি নে নাই? লৈছো। চলি তহঁতে এতেই নে? কি হ'লে বেয়া মনে তই দেখা পোৱা নাই, আমি যিহেতু বহি আছো। বহি থকা দেখা পাইছো ঠেকলা আহি গম পোৱা নাই তহঁতে ক'ত আছা। ঠেকলাই আমাক বিচিব লাগে আৰু কি হ'ল? ভাই গোটেই গাঁও থাকাৰ লগত সি যা তহঁতে বোলে গৰু চুৰ কৰিছে তাৰ এটা। কি? বাছা সি পুলিচ কেছ কৰিব খুজিছে এতিয়া। কিনো কয়? মই দেখোন মোৰ গৰুটো ইখান তাৰ পাই আনিলো, তাৰ আৰু কেইটা গৰু চুৰ হয়? গম নাপাওঁ মই সিদিনাখন, মই কি জানো, মোক বিচৰিব দিছিল, মই বিচৰিলো তহঁতক। জাগে বাছা ঠেকলাক কওঁগে বোলে তহঁতে গৰু আনা নাই ন, তো সি আৰু পুলিচৰ তাত যাবা উঠি। কি যি হ'ব নহয় ইংলাহা। এই যৌ যাৱা। যৌ আজি বাছা তোক এৰি নেদাও, সিহঁতক আজি লাগাল পালি হ'ল, মোতকা মাত দিম আজি সিহঁতক চিনিব।
1000 টকা খোজা কাৰণে সিহঁতে মোৰ গৰুটোকো উঠি লৈ গৈছে সিহঁতৰ ইমান সাহস 5,000 টকা যি দি আছো নহয় মছলা ঐ সত্য কি হৈছে তোমাৰ মোৰ গৰুটো তহঁতে কিয় চুৰ কৰি লৈ গৈছে ঐ দেখলা অত্যাধিক বদনাম নেকি দে কিন্তু তহঁতে যে গৰু চুৰ কৰি নিছে মোৰ হাতত প্ৰমাণ আছে কি প্ৰমাণ আছে আমি দেখোন তোমাৰ গৰু নিয়াই নাই তই মোৰ গলি ঘৰৰ পৰা গৰু নিছিলি না নিয়া নাই নিছিলো কিন্তু মোকতো হিলে গৈছিলো তোমাৰতো মইতো নিয়া নাই নহয় তই মোৰটোও নিছা তাতে 2টা গৰুৰ ফটো চিন আছে তো বাপা আমি নিয়া নাই আমি মিছা কথা কিয় কমা তে কোনে নিলে গৰু চোৰে নিলে কাণ পা যোৱা চোৰে নিলে আজি এন্দৰ গৰুটো বিচাৰি থাকান্তে চৰেক লাগাল পালা না সিও দেখোন কলা সেন্দৰে বোলে কাষৰ ঘৰত 2টা গৰু লৈ গৈছে কালি চোৰে মই মোৰ এইটো জাৰ্চি গৰু আছিলে কিমান টকা দি মই কিনিছিলো ভাই 2 মাহো নহল গৰুটো লৈ গেল চোৰে নাটক আৰম্ভ হ'ল বুঢ়ৰ নহয় তাৰ পাছা সঁচাই বেয়া লাগছে ঘণ্টাটো বেয়া লাগছিলে তাৰ সি মিছাও ভাওজুৰি আছে তাক বেটাক আৰু পইচা লাগে আনপাওঁ সেইকাৰণে সি গৰুটো ক'ৰবাত লুকাই থৈছে থৈ পেলাই আমাক এটা চোৰ সজাইছে সত্য তুমি সঁচাই কৈছা না তোমাৰ গৰু চোৰ বুলি তই মই মিছা কথা ক'ম নেকি মোৰ সেই জাৰ্চি গৰু এটা কোনোবাই লৈ গৈছে আৰু মই এটা মিছা কথা ক'ম তহঁতক সঁচাই নিছি পাছা সঁচাই কোৱা নাই পাৰ ময়ো সত্য তোমাৰ গৰুটো দেখাত কেনে আছিল ইমান মান চৰা আছিলে আৰু গৰুটো পখৰা আনাছিল বগা কলা ৰঙৰ তাৰচোন সত্য আমি যাওঁ গাঁৱত দেখিম বিচাৰি পেলাই ক'ৰবাত পাওঁ জানি তোমাক খবৰটো দিম দিয়া আৰু আমি কিন্তু গৰুটো নিয়া নাই দিয়া আমি যাগে চাই আহোঁ তোমাৰ গৰুটো যাচোন কিবা কৈ বিচৰি দিয়ে ভাই গৰুটো মোৰ যাওঁ দা এই চলি তহঁতে এটা কথা লক্ষ্য কৰিছে না কি কথা আমি যে মোৰ গৰুটো বিচাৰি যাই থাকান্তে চৰেক লাগাল পাইছিলো চৰেও যে কৈছিলে সেন্দৰ কাষৰ ঘৰত 2টা গৰু চোৰ বুলি কৈছিল তো তহঁতে এটা আইডিয়া লগাইছোন সেন্দৰ গৰু যোনী চোৰ কৰিছে হয়তো আজি ঠেকলাৰ গৰু শুনি চোৰ কৰিছে নেকি হবাও পাৰে চৰেক এটা ফোন মাৰি চাওঁ যে সেন্দৰ গৰু পালাক নাব নাই দেচোন যে কি ফোন এটা মাৰ হেল্ল' চৰে এটা কথা সুধিব লগা আছিলে কি কথা হয় কালি যে তই তহঁতৰ কাষৰ ঘৰত 2টা গৰু চোৰ বুলি কৈছিলি চোৰ ধৰিলাক না নাই ধৰছি ৰ চোৰটো কোন চোৰ আমাৰ কাষৰ গাঁওখনত যি পাচলি ভাই বোলা মানুহটো আছে সি চোৰ কৰিছিল হয় নেকি সিটো মস্ত চোৰে এটা সি আৰু বেলেগ গৰু চোৰ কৰিছিল নেকি এটা জাৰ্চি গৰু এটা দেখোন পাইছি তাৰ পৰা কি সঁচা নেকি ইয়াতে বান্ধি থৈ দিছি গৰুটো আমাৰ কাষৰ ঘৰত তাতেই দে আমি যাই আছো দে কিবা খবৰ পালি নেকি নাই ফুৰ্তি লাগছি দেখোন তোৰ জাৰ্চি পাই গেলো ক'ত পালি যৌচোন যাই থাকান্তে ৰাস্তাত কম যাওঁ চৰে গৰু ক'ত সেন্দৰ তাতে বান্ধি থৈ দিছি যে আলহীকে আৰু চোৰটো তাক বাচাক মাৰি চাৰি জেলত পঠাই দিছি ভালে কৈছি দে যি কৈছি আমি যি বাচলে কিবা কয় তাত ধৰি নহয় তো আমি তিনিও জেলত যাব লাগিলে এতিয়া তাৰ কাৰণে আৰু তহঁতে কিয় জেলত যাব লাগে ভাই য'তৰ ওপৰতে জোতাই সি চোৰ কৰি লৈ গৈছি গৰু আমাক তিনিকো ধৰছি দেখলা আমি বোলে গৰু চোৰ কৰিছো কপাল চাৰপা তই ঢাকলাক ফোন কৰি কৈছোন আমি গৰুটো কোৱা বুলি কওঁ দেখলা আমি গৰু পাইছো দে তোৰ অলপ পিছত লৈ যাই আছো যৌ গৰুটো লৈ আছো যাওঁ